कुकुरे मुते गुरुए मुते। खैर आओ यार, सैनिटाइजर के नशे करना बंद करो और शुरू करते हैं बिना किसी बकचोदी के। মনত আপোনালোকে বুজা কৰে কৰক, মোৰ তাত ক'বলৈ একো নাই। কিন্তু যদি আপোনালোকে মানুহ দেখুৱাই দুদিনৰ বাবে বা 3 দিনৰ বাবে যদি মানুহ দেখুৱাই কৰিছে তেনে কৰাকে নকৰাই ভাল। মই এইখিনি থাকোঁ, আগৰ পৰা 2-3 বছৰ মই এনেকৈ চাফা কৰিলোঁ, এতিয়া ইমান মূৰ্তি অকলে কেনেকৈ চাফা কৰিম চাওকচোন, এটা দুটা হ'লে বেলেগ কথা। মানে বুজা গ'ল আপোনালোকে মানুহ দেখুৱাই কৰে নেকি পূজা, মানে পূজা মণ্ডপৰ পৰা ওলাই দিয়াৰ পিছত আপোনালোকৰ বাবে হৈছে নেকি প্ৰতিমূৰ্তিবিলাক কি বুজা? ভগৱানৰ অৱস্থা বেয়া বুলি ক'ব লাগিব নেকি? ভগৱানৰ অৱস্থা বেয়া, দুদিনৰ কাৰণে ঠেঙে ভৰি সেৱা কৰে, তাৰ 3 দিনৰ কেলা থৈ গুচি যায়। কুকুৰে মুতে গৰুৱে মুতে। মানে মানুহক দেখুৱাবলৈ কিছুমানে কৰে এনেকুৱা দুখ, কিন্তু তাৰ ফলত বাকী হিন্দু সমাজে ভোগ। মানুহে লাট মাৰে, বাইক উঠাই দিয়ে, এয়া চাওকচোন জ্বলাই পেলাই মূৰ্তিকে জ্বলাই দিছে। যদি আপোনালোকৰ অকণমান হ'লেও যদি আছে লাজ আৰু চৰম, তেনে পূজাৰ পিছত প্ৰতিমূৰ্তি দিবলৈ শিকক মৰম। ইমান লেতেৰা বস্তু ৰাতি 2 বজাত 3টা বজাত আহে, মইতো 9টা-10টালৈকে থাকোঁ, ইমান দেৰিলৈকে থকাটো সম্ভৱ নহয়। গতিকে ৰাতি মনে মনে থৈ যায়, তাই চাইডে কুকুৰ পুতে। বৰ্তমান আপোনালোকৰ ভগৱানে আপোনালোকক টকা সম্পত্তি দিছে, সেইবাবে আপোনালোকে পূজাৰ সময়ত প্ৰতিমূৰ্তি আনি বিশ্বাস কৰে, সেইবাবে শ্ৰদ্ধা কৰে। কিন্তু আপোনালোকে মানুহ দেখুৱাই নকৰিব, যাতে আপোনালোক দেখুৱাবলৈ যদি আছে সেই ভগৱান দেখক, যাতে আপোনালোক আৰু আগুৱাই নিয়ে মই আশা কৰোঁ। কুকুৰৰ গন্ধত যাব নোৱাৰি, এইবিলাক মনে মনে আহিব ৰাতি কোদাল লৈ কুকুৰ চাইডতে পুতিছে। আমিতো মানুহ থাকোঁ না, সেইটো ব্যৱস্থা কৰিব লাগে। এইখিনি ইয়াতে মানুহ থাকে, লেতেৰা বস্তু জি এম চিতে নাহে, কোনো খবৰ ল'বই না। ধৰক ডাষ্টবিনৰ নিচিনা অৱস্থা, ডাষ্টবিনে অৱস্থা নাই, ডাষ্টবিনে ধৰক এইটো। এতিয়া মানুহ আহিলে যিকোনো জাবৰ খাই পেলাইছে। সদ্যহতে পিকনিকৰ চিজন, ইয়াতে পিকনিক খাবলৈ পিকনিক খাবলৈ প্ৰতি বছৰ পিকনিক হৈ আছে, তথাপি এই বছৰ কি কয় এতিয়া নাজানো, পিকনিক হয় নে নহয় সেইটো গম নাপাওঁ। ইমান লেতেৰা পৰিৱেশত মানুহক পিকনিক খাব। বৰ্তমান এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক, যিসকল অন্ধভক্ত আছে সদায় কণ্ট্ৰভাৰ্চি কৰি থাকে জাতি ধৰ্মক লৈ, সেইবোৰে দেখা পায়। তো আশা থাকিল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া চাফ চিকুণতা হ'লেহে মানুহ আহিব 2 এজন পিকনিক খাবৰ কাৰণে। জি এম চিক কিবা ক'ব বিচাৰিব নেকি? জি এম চি কাৰ্য এতিয়ালৈকে খবৰে নলয় আমাৰ কি হৈছে জেগাবিলাক চোৱা চিতাই নকৰে, কিন্তু ৰাস্তা দি আহে গাড়ীখন, যাব যেতিয়া 2এটা পালে লৈ যায়, এইফালে নোসোমায়। বৰ্তমান মই জনামতে ধৰ্ম আৰু কৰ্ম দুটা বস্তু। আপোনালোকে ধৰ্ম কৰিছে ভাল কথা, ধৰ্ম কৰিব লাগে, কিন্তু সেই আপোনালোকে যিটো কৰ্ম কৰিছে সেইটোতো আপোনালোকে বৰ বেয়া কাম কৰে। ডেকাত কি ক'বে, আমাৰ ওচৰৰ মানুহ নাহে ওলাই কোনো ক'বলৈ। মই ক'লে আৰু মোকে উল্টাটো আৰু বেয়াকৈ ক'ব খোজে, সেইকাৰণে মই কোৱা বাদ দিছোঁ আজিকালি আৰু ইমানেই। বৰ্তমান আজি মই কাৰো মনত দুখ দিবৰ কাৰণে ভিডিঅ'টো বনোৱা নাছিলোঁ, একমাত্ৰ বনাইছোঁ যিসকলে এনেকুৱা কৰ্মবিলাক কৰি আছে আপোনালোকে অকণমান সতৰ্ক হওক, অকণমান সাৱধান হওক, যাতে আপোনালোকে দেখা পায় আৰু পিছলে পইচাটো বেয়া হৈ নাযায়। अब तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे मुठिया पेलने जाना है। बाय।